যদি আপোনালোকৰ PM কিষাণৰ পইচা সোমোৱা নাই তেনেহ'লে আপোনালোকে চেক কৰিবৰ কাৰণে আপোনালোকে পাব নে নাপায় চেক কৰিবৰ কাৰণে আপোনালোকে গুগল ক্ৰ'ম ব্ৰাউজাৰটো খুলি লওক। মই গুগল ক্ৰ'ম ব্ৰাউজাৰটো খুলি লৈছোঁ। তাৰপিছত আপোনালোকে ইয়াতে চাৰ্চ কৰিব লাগিব PM কিষাণ বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে ইয়াতে pmkishan.gov.in চাৰ্চ কৰি দিব। তাৰপিছত আপোনালোকে দেখিছে ইয়াত PM কিষাণ আহিছে, প্ৰথম অপশ্যনটো তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহিব। ইয়াতে আপোনালোকে তললৈ যাব, ইয়াতে আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাছত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহিব। ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে ইয়াতে আপোনালোকে ডেস্কটপ ছেট কৰি ল'ব। কৰি লোৱাৰ পিছত আপোনাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰত ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত বহাই দিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বহাই দিয়াৰ পিছত আপোনালোকে এইটো কেপচা কোডটো ইয়াতে আপোনালোকে ফিল আপ কৰি দিব। কেপচা কোডটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব। কেপচা কোডটো ফিল আপ কৰাৰ পিছত গেট ডাটা ইয়াতে আপোনালোকে প্ৰেছ কৰি দিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকৈ খোল খাব। চাওক ইয়াতে মোৰ পইচা সোমোৱা নাই, এইটো নম্বৰত পইচা সোমোৱা নাই। ইয়াতে চাব আপোনালোকৰ লেণ্ড চিডিং এইটো যদি আপোনালোকৰ ন হৈ আছে তেনেহ'লে আপোনালোকৰ পইচা নোসোমাব। গতিকে এইটো আপোনালোকে য়েছ কৰিব লাগিব। আৰু য়েছ কেনেকৈ কৰিব লাগে সেইটো ভিডিঅ' মই আপোনালোকক এটা বনাই দিম, যদি লাগে জনাব। আৰু বাকীখিনিও ঠিকে থাকিব, যেনে আপোনাৰ পে'মেণ্ট মোৰ আধাৰ, তাৰপিছত আপোনালোকে আধাৰ ডেমো ছাকচেছ থাকিব লাগিব, KYC ডান থাকিব লাগিব, য়েছ থাকিব লাগিব, KYC ডান য়েছ থাকিব লাগিব। এইখিনি আপোনালোকৰ থাকিব লাগিব। তাৰপিছত এইখিনি থকাৰ পিছত আপোনালোকৰ বেংক ষ্টেটাছটো ফাৰ্মাৰ ৰেকৰ্ড হেজ বিন একচেপ্টেড বাই বেংক থাকিব লাগিব। আৰু আপোনাৰ লেণ্ড চিডিং এইটো মাষ্ট বি এইটো আপোনাৰ য়েছ থাকিব লাগিব। যদি য়েছ নাথাকে আপোনালোকৰ পইচা একাউণ্টত নোসোমাব। আৰু এইটো য়েছ কৰিবৰ কাৰণে আপোনালোকে কিছুমান অলপ কাম কৰিব লাগিব। সেইখিনি মই আপোনালোকক এটা বেলেগ ভিডিঅ'ত দেখুৱাই দিম কেনেকৈ কৰিব লাগে। আপোনালোকে যদি লাগে সেইটো মোক জনাব। তেতিয়া আপোনাৰ ইয়াতে বৰ্তমান এনেকৈ আছে, কিন্তু য়েছ কৰাৰ পিছত আপোনালোকৰ পইচা আহি যাব একাউণ্টত। সেইটো বৰ্তমান এইটো য়েছ নাই, এইটো য়েছ কৰিব লাগিব। যদি য়েছ কেনেকৈ কৰিব লাগে দেখুৱাই দিব মই বাৰু। থেংক ইউ।